প্ৰেমৰ সম্পৰ্কটো বহুত ভালকৈ আগবাঢ়িছে যদিও হঠাতে দেখা যায় যে সম্পৰ্কটো আগৰ দৰে নহয়। সংগীয়ে বিভিন্ন অজুহাত দেখুৱায়, অৰ্থাৎ আপোনাৰ সম্পৰ্কত এটা বিচ্ছিন্নতা হৈছে। তেওঁ এই সম্পৰ্কটো আগবঢ়াই নিব নিবিচাৰে। সংগীয়ে 4 ধৰণৰ অজুহাত দেখুৱাই বিচ্ছেদ ঘটায়। সন্মান: যেতিয়া পুৰুষ সংগীয়ে সম্পৰ্কটো শেষ কৰিব বিচাৰে, তেতিয়া অজুহাতটো হ'ল আপুনি কেতিয়াও তেওঁৰ লগত সন্মানেৰে কথা নাপাতে। আপুনি সদায় তেওঁক হেয় জ্ঞান কৰে বুলি কৈ তেওঁ সম্পৰ্কটো এৰি যাব বিচাৰে। দূৰত্ব বৃদ্ধি হোৱাৰ লগে লগে প্ৰেম বাঢ়ি যায়। যেতিয়া পুৰুষ সংগীয়ে ব্ৰেকআপ কৰিব বিচাৰিব, তেতিয়া তেওঁ আপোনাৰ পৰা আঁতৰি থাকিব বিচাৰে। তেওঁ ক'ব যে দূৰত্বৰ লগে লগে প্ৰেম বাঢ়ি যায়, সেয়ে তোমাৰ লগত সম্পৰ্কৰ দূৰত্ব বঢ়াই দিলোঁ। কেৰিয়াৰত ব্যস্ত: সম্পৰ্ক ভংগ কৰাৰ আগতে সংগীয়ে অজুহাত দেখুৱাই সংগীক কয় যে যোগাযোগ নকৰিবা, মোৰ কেৰিয়াৰ গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ। যদি তুমি মোৰ কেৰিয়াৰটো ভালদৰে চাব বিচাৰা, তেন্তে মোৰ লগত বেছি যোগাযোগ নকৰিবা। এই কথা কৈ তেওঁ সম্পৰ্কটো ভাঙিব বিচাৰিব। পৰিয়াল: সম্পৰ্ক ভংগ কৰাৰ বাবে তেওঁ পাৰিবাৰিক অজুহাত দেখুৱাব। তাই ক'ব, মই তোমাক বহুত ভাল পাওঁ, কিন্তু পৰিয়ালে মোৰ বাবে ইমানখিনি কৰিছে। পৰিয়ালৰ কাৰণে আজি ইমান দূৰলৈ আহিছোঁ, সেয়ে পৰিয়ালটোৰ বিৰুদ্ধে একো কৰিব নোৱাৰোঁ।